বিক্ৰমসিংহে গণ্যমান্য ব্যক্তিসকল বিক্ৰমসিংহে মোক আঙা কৰিব কৰিনা আন্না কৰিনা আপনার কোম্পানি গেলেন যে পৌরাক প্রস্তুতি সমিতি বা পৌরাক উদযাপন সমিতি মিটিং মহিলা আমার আগমা করতে নোৱাৰি মই মিডিও বানি কিনে পানে আগমন দুটো যে কই দুটো দুটো নাম আগমন ada tanda nama itu Malaysia. Orang ke, orang tolu se, nuwali sapul na, nuwali sapul tolu se. Jadi kiman masa hol, 78 ke 79 or tak, no? Pray, sponsoris bosor pisot, mulu porak berguna sari, mulu se ang tutala. Glen bola siusan kedena mo ai ke bulu mo tem kala asin kengula bulu lengu na talla mo ai ke mo itu odok ke kandagom mo tiba PMB ke kono ti her amul ko sa lengu সরকারের লগত এমএসসি লগত দেশ কোবলু দুমন্না আগেরম দেগু এরা বিগেলা সিং মরু দলুছে মুরং আকুম কাবিল মারলা না মুরং ঘরে টাকে উলিয়াব নোৱাৰে মুরং ঘরটো টকা হলে আমি 1.5 লাখ টাকা আমি রেহাই পাবো পার্মানেন্টলি যদি মুরং ঘরটা টকা হলে প্রায় 1 লাখ টাকা আমি বচাব পাৰিব কি কৰিছিল ইমান ৰাজনীতি কৰি গণশক্তিটো আমাৰ চৰকাৰৰ লগতে আছে টিএমপি চৰকাৰৰ লগতে আছে কিয় কৰা নাই এমএসসি কৈ কেলে যোগাযোগ কৰি আনিব পৰা নাই সেইটো এটা আমাৰ ড্ৰবেক মূল জাতীয় শান্তি সত্য এটা ড্ৰবেক ঠিক আছে লামতে বদলি কথা আছে পৰাক পাতকৈ ৰাস্তা পদূলি ভাল হ'ব লাগিব এটা চিনে দেখো orang mengurus kokar hukum tak tagai, anda tu 5 bosor 2 bosor mula-mula orang dorong. Hari ini ayla, topar kita sumulu orang yang hidup aja, orang bertadukan. Muruk tu obosnya tak dipoi tu. Ebar, baik eke bosor, muruk dulu so obosnya kamu, kompais, sekarang bosor ni, ya, soknya ni je orang lain, tetapi sekarang গম পাইছো যে অৱস্থা পাতি ভাল নহয় গতিকে এই বহুত কথা চিন্তা কৰিব লাগিব ঠিক আছে পৰাগ আসলতে পৰাগ উৎসৱটোৰ অৰিজিনেলটো কি আৰু লেনো আৰু পৰাগ উৎসৱটো কেনেকুৱা পৰাগটো আসলতে পিণ্ডদল দিয়া এটা অনুষ্ঠান নাই পৰাগে হওক আলিয়া লিগাঙে হওক মূলতঃ ধৰ্মীয় এটা দিশটো হ'ল আসলতে পিণ্ডদল দিয়া পিণ্ডদান দিয়া এটা অনুষ্ঠান বর্তমান আমরা বেলেগ এটা হেৰি হৈছে এটা বেলেগ অৱস্থালৈ গৈছে তথাপি ধৰ্মীয় দিশটো এতিয়া প্ৰায় এটা গৌণ হৈ পৰিছে তথাপি মোৰ আজি যি জেনেৰে চলিছে সেইমতে চলিব লাগিব গতিকে ঠিক এইদৰে ধৰ্মীয় অনুষ্ঠান যেতিয়া আগৰ পৰা নিগুৰ হৰুৱাই কৰিছিলে আৰু দৌৰুৰে নাৰায়ণ নাটক লাগি তাৰে মই বা উৰমাত্ৰে যে কোন আছে নহয় খুব আইকে ইয়ত লাভ দিলাম নারায়ণ আপক লাগি ঠিক আছে দৌড়ু আছেন নারায়ণ আপক লাগি আছে এটা দরবার কোপেন দুম ওরা মাপিন বিপেন দুম বা এটা কিছুমান বা পামন দিয়ে শুনছো পামন দিয়ে শুনছা দেখ ই কাম নিচিনা দিম এটা বলে থাকিব নালাগিব এইবোৰ সব ভাঙিব লাগিব তেতিয়াহে আমাৰ সফল হ'ব আমি বিশ্বাস ৰাখিব লাগিব এইবিলাকৰ ধৰ্মীয় দিশ এটা আছে নৈতিকতা ভালৰ পৰা এটা দিশ আছে গতিকে और एरम लोग चिंता करे बोले एरम लोग बहुत सुख लगे গতিকে সময় লাগিব আমি অন্তত 3-4 বছৰ আগৰ পৰাই প্ৰস্তুতি ল'ব লাগিব ই এতিয়া কৈছে আমি অন্তত কমেও 2 বছৰ ধৰক 24টো আহিলে 25টো আহিলে গতিকে 26ৰ লাষ্টত বহাগ বা ফাগুন চত বহাগ ভিতৰত
সেই সময়ত অন্ততঃ 2 বছৰ সময় পাম। এতিয়া আগতে আলোচনা কৰোঁ মৰ্মেই প্ৰস্তুতি বছৰ এটা লাগিব। সেই প্ৰস্তুতি বছৰত আমি কিমান দূৰ আগবাঢ়িছোঁ, কিমান দূৰ আমি নিজক কাম বলবৎ কৰিব পাৰিছোঁ, সেইটো আমি চাব লাগিব, দেখি পাব লাগিব। নহ'লে এনে এতিয়া হয়তো ৰাইজৰ ফাণ্ডত কিমান আছে কি কথা নাজানো, বা এনে ৰাজহুৱা ফাণ্ড কিবা আছে নেকি, সেইটো খুব বেছি নাই থাকে। গতিকে আমি সময়টো ল'ব লাগিব, এইটো ঠিক। গতিকে আমি এইবোৰ চিন্তা কৰিব লাগিব। আৰু তথাপি আজি মিটিঙত এখন কিমান আছে 235 ঘৰ নে 335 ঘৰ মানুহৰ এইখিনি মানুহে নেকি? সেইটোতো কামটো ভাল হোৱা নাই। সব দলে বলে আহিব লাগিব, সকলোৱে সহমতটো লাগিব। গতিকে সেইটো কামটো ভাল দেখা নাই মই, উৎসাহজনক নহয় তাৰমানে। গতিকে মানুহ আনিব পাৰিব লাগিব, প্ৰত্যেক ঘৰ হিচাপ কৰিব লাগিব, লিষ্ট বনাব লাগিব। সেইমতে আমি তেওঁলোকক যোগাযোগ কৰি তেওঁলোকৰ সহযোগিতা সেইদৰে পহৰাগ উৎসৱটোৰ অৰিজিনেল কিন্তু এটা কাহিনী আছে। ঠিক আমাৰ বিহু আবামৰ ভিতৰত এইবোৰ কাহিনী আছে, কিংবদন্তি আছে। এইটো শুনামতে আবুতানি বুলি আমাৰ উপৰিপুৰুষ যিটো আবুতানি, এই আবুতানি দহনীৰ জীয়েকক বিয়া পাতিছিল। ঠিক সেই সময়ত তেওঁলোকৰ দেশত বা গাঁৱত মহামাৰী, আকাল বা খেতি বাতি নহৈছিল বুলি কৈছে। গতিকে আকাল হৈছিল। গতিকে তেওঁ আবুতানি সূৰ্য দহনীৰ ওচৰত গৈছিলে। দহনীৰ ওচৰত যাক আবেদন কৰিবৰ কাৰণে তেওঁ ৰাস্তাতে কদেয়াংগত সোমালে কৈছে। কদেয়াংগত লক্ষী দেৱতা কদেয়াংগত সোমাই সি তেওঁৰ দুখৰ কথা ক'লে। সেইটো শুনি পিনে সি কিছুমান শস্য গুটি কঠীয়া দিলে। সেইটো আনি এনেকৈ সিঁচিবি, আৰু সিঁচি পিনে 5 দিনলৈকে তাক চাব নালাগে বুলি কৈ পঠাইছিলে। সেইবাবে ঘূৰি আহি খেতি কৰিলে, আৰু 5 দিনৰ পিছত গৈ দেখিছে যে গোটেই খাই পিনে অপচৰাই চৰাই গুটি চব ধান নগছিলে। গতিকে তেওঁ কান্দি আছে পথাৰত। তেওঁলোকে চেউকলি নামৰ এটা দেৱতা আহিল। কেলে কান্দিছা এনেকৈ, কি দুখ কৰিছা, কিয় দুখ কৰিছা, সেই বুলি সুধিলে কৈছোঁ। এতিয়া তেওঁ ক'লে তেওঁৰ দুখৰ কথাটো, চৰাইবোৰ দেখুৱাই ক'লে এই পকৌ চৰাইকেইটাই কঠিয়াবোৰ চব খাই দিলে, নগজি। গতিকে মোৰ এনেকুৱা অৱস্থা। তেতিয়া আহি এই চেউকলি নামৰ দেৱতাটোৱে তেওঁ ধনুকাৰ মাৰি এই সুতলিৰ পৰা ধানবোৰ উলিয়াই লৈ সিও দিহা দিলে, এনেকৈ সিঁচিলে। তেতিয়া তেওঁ সেইমতেই ঘূৰি আহি খেতি কৰিলে, সিঁচিলে, আৰু শস্যৰে নদন বদন হ'ল। তাৰপিছত তেওঁ যাবৰ সময়ত তেওঁ ক'লে, তোমালোকেতো মোক দিহামতে কাম কৰিছা, হৈছে যথেষ্ট উভৈনদী হৈছে, গতিকে তোমালোকে পূজা দিব লাগিব, পিণ্ড দিব লাগিব, পূজা দিব লাগিব, দেৱতাৰ নামত পূজা দিব। গতিকে সেই আৰু কাহিনী আছে। গতিকে সেইমতে তেওঁলোকে দিহা কৰিলে যে তোমালোকে অন্ততঃ 3টা পূজা আমাক দিব লাগিব, দেৱতাক দিব, দেৱতাৰ নামত দিব লাগিব। সেই 3টাটো হ'ল আলি আই লৃগাং, পহৰাগ উৎসৱ আৰু দৌল। গতিকে এনেদৰে এটা পবিত্ৰ উৎসৱ হ'ব লাগিব। ধৰ্মীয় লগত দিশ কথা আছে। গতিকে সকলোৱে জানিবও লাগে। আলি আই লৃগাঙতো সেই একেটাই, এইবোৰ কাহিনীয়ে ক'ব লাগে। আমাৰ বানতে বানে এতিয়া চবে পাইছে নহয় গোগামুখ ডিক্লাৰেশ্যনটো। গতিকে সেইবিলাকত এইবোৰ আছে, সেইবিলাকহে আলোচনা কৰিব লাগে। বেছিকৈ আজিৰ যিটো পয়োভৰ, সাংস্কৃতিক পয়োভৰ, সেই সময়ত ইমান হ'ব নালাগে। আলি আই লৃগাং বা কিটো পহৰাগ উৎসৱ, সেই সাংস্কৃতিক দিশটোত বেছি গুৰুত্ব দিয়া হৈছে বুলি কৈছে। গতিকে সেইটো কমাব লাগে, সেই ধৰ্মীয় দিশটোহে আমি চৰ্চা কৰিব লাগে বুলি কৈছোঁ। গতিকে এইবোৰ কথা চিন্তা কৰিব লাগে। বাকীখিনি আমি পাই বুলি ক'লে এইবোৰ আমাৰ দলে ডাঙৰীয়াই ক'লে, বিশেষ তাত ক'বলগীয়া নাই। মই ছাপোৰ্ট কৰিছোঁ। ঠিক পুঁজি কালেকশ্যনটো সময় পালে সকলোৰে পৰা আহিব বুলি মই কৈছোঁ। গতিকে মই এইখিনিয়ে কৈ মোৰ বক্তব্য
Megasuna, saya malu bakal Megasuna, saya dinasti, oke, Manun.